নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসামিজ ৰিভিউলৈ। বন্ধুসকল, আজি আপোনালোকে এই ভিডিঅ'ত জানিবলৈ পাব যে আইপিএলৰ নতুন স্পন্সৰ টাইটেল স্পন্সৰটো কোন আৰু কেনেকা ধৰণৰ হ'ল, কিমান বাজেট আছে এইবাৰৰ আইপিএলত আৰু কি হ'ব মানে এইবাৰ আইপিএলত, সেই বিষয়ে আপোনালোকে আজি এই ভিডিঅ'ত জানিব। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব, বহুত ইণ্টাৰেষ্টিং আছে, বহুত কথা জানিবলৈ পাব। আৰু যদি নতুন ভিউয়াৰ্স হয় মোৰ চেনেলটো সাবস্ক্রাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে সকলোৱে জানে যে এই চাইনিজ এপ যেতিয়াৰ পৰা মানে ধৰক আমাৰ ইণ্ডিয়াত বেন হৈছে, তেতিয়াৰ পৰাই ধৰক চাইনিজ যিকেইটা মানে প্ৰডাক্ট বা যিকেইটা মানে বস্তু তাৰ পৰা আহে সেইকেইটাও আমাৰ ভাৰত চৰকাৰে ইণ্ডিয়াত বেন কৰি থৈছে। সেইভাবে মানে কি হল, ভিভো যেতিয়াৰ পৰা আমাৰ মানে যেতিয়াৰ পৰা ভিভো লঞ্চ হৈছিল তেতিয়াৰ পৰা আমাৰ আইপিএলৰ টাইটেল স্পন্সৰ আছিল। তো এতিয়া চাইনিজ মানে গোটেইখিনি বস্তু বেন হোৱাৰ পিছত আৰু ভিভোটোও বেন কৰা হ'ল, সেইকাৰণে ভিভোই এতিয়া আইপিএলৰ টাইটেল স্পন্সৰ নকৰে। তো তেনেকুৱা হিচাপত মানে বিশেষে কাক আমি টাইটেল স্পন্সৰ কৰিম, কোনে হ'ব, এইবোৰৰ কথা ভাবিব ফাইনেলি আমাৰ Dream11 মানে টাইটেল স্পন্সৰ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ 222 কোটি টকাৰে এই টাইটেলটো স্পন্সৰ কৰিবলৈ চুক্তি কৰিছে। আৰু আপোনালোকক জনাই দিব বিচাৰো যে আৰু 2020 পৰা লৈ 2021-22 3 বছৰৰ মানে চুক্তি কৰিছে আইপিএলে, মানে আইপিএলক টাইটেল স্পন্সৰ কৰিবলৈ Dream11। যেতিয়াৰ পৰা কৰোনাৰ মহামাৰী ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা আমাৰ গোটেইখিনি দেশৰ মানে বাণিজ্যিক যিকেইটা মানে বহুত কমি গৈছে বা আৰ্থিক অৱস্থা বহুত বেয়া হৈ পৰিছে। সেইভাবে চাগে আমাৰ আইপিএলটো আজি যিমান বাজেটত হৈ আছিলে তেনেকুৱা বাজেটত নহ'ব। এইবাৰৰ আইপিএলৰ বাজেট হৈছে মাত্ৰ মানে 222 কোটি টকা আৰু আগৰ যিকেইটা আছিলে বাজেট সেইটো আমাৰ আছিলে 450 কোটি টকা। তো তেনেকা ধৰণে মানে এইবাৰৰ বাজেটটো কম। আৰু আপোনালোকে যেতিয়া মানে আইপিএলৰ গিটা এড দেখা পায়, গোটেইখিনি টিমৰ এড গিটা যেতিয়া পায়, সেইভাবে এইবাৰত আইপিএলত মানে বেছি এড নাপাব। বহুত মানে প্ৰডাক্টে কম স্পন্সৰ কৰিছে আইপিএলত। মানে যিমানখিনি ইণ্ডিয়াৰ প্ৰডাক্ট আছে বা ইণ্ডিয়াৰ যিকেইটা বস্তু আছে, কোম্পানীবিলাক আছে, সেইবিলাক মানে প্ৰায় কম হিচাপে মানে এইবাৰ স্পন্সৰ কৰিছে। প্ৰায় আমাৰ বাহিৰা দেশৰ মানে আছিলে প্ৰডাক্ট কেইটা মানে স্পন্সৰ কৰি আছিলে আইপিএলত। এইবাৰ মানে ইণ্ডিয়াত তেনেকুৱা মানে যিকেইটা ইণ্ডিয়াৰ প্ৰডাক্ট বা ইণ্ডিয়ান কোম্পানীবিলাক আছে সেইবিলাকে টাইটেল মানে স্পন্সৰশ্বিপ দিব। আৰু সেইবিলাকে আৰু সৰু সুৰা বাজেট লৈ আৰু ধুনীয়াকৈ গঠন কৰি লৈছে। আৰু আমাকতো মেইন নিউজ পোৱা মতে ধৰক 222 কোটি টকা টাইটেল স্পন্সৰৰ কাৰণে আৰু বহুত খৰচ হয় আইপিএলত, আপোনালোকে চবেই জানে। আৰু সেইভাবে আৰু কিবা কাৰণত মানে কম হ'ব আৰু যিমানখিনি এড দেখা পায় আপোনালোকে তেনেকুৱা ধৰণৰ এইবাৰৰ আইপিএলত এড দেখা নাপাব। আৰু তাৰ ফলত যিকেইটা জাৰ্চিত যে আমাৰ কেইটা টেগলাইন বা স্পন্সৰশ্বিপ টাইটেল কেইটা থাকে, যে জাৰ্চি কেইটাত নাম লিখা থাকে, সেইবিলাক আপোনালোকে চাগে কম দেখা পাব এইবাৰ আইপিএলত। আমাক সেইবিলাক একো নালাগে, আইপিএলে হৈ আছে, সেইটোৱে আমাৰ বাবে ডাঙৰ কথা। আৰু আমাৰ যিকেইটা প্লেয়াৰ আছে বহুত দিনৰ পৰা আমি দেখিব পৰা নাছিলোঁ, সেইকেইটা প্লেয়াৰক আমি আইপিএলত দেখিবলৈ পাম। আৰু আশা কৰিছোঁ আইপিএলটো ভালে হৈ যাওক, কোনো ধৰণৰ একো প্ৰব্লেম নহওক, সকলো প্লেয়াৰ মানে খেলিবলৈ সক্ষম হওক। আকৌ এটা কথা যে যিকেইটা প্লেয়াৰ বাহিৰা দেশৰ আছে সেইকেইটাৰ বাবে কেম্প লগালে নে নাই, তেওঁলোকৰ মানে 4বাৰ নে 5বাৰ টেষ্ট হ'ব, তাৰপিছত তেওঁলোকক মানে আইপিএলত খেলিবলৈ দিব। তেনেকুৱা একো প্ৰব্লেম নহওক, সকলো প্লেয়াৰে আহি আমাৰ যিকেইটা টিম আছিলে সেইবিলাকৰ টিমক জড়িত হৈ আইপিএল খেলক, ভালকৈ খেলক, যোনে নিজিকক। আমাক এণ্টাৰটেইনমেণ্ট লাগে, সেই এণ্টাৰটেইনমেণ্টটো আমি পাব লাগে, ইমানে ভাবোঁ। বন্ধুসকল, আপোনালোকে কি ভাবে কমেণ্ট বক্সত প্লিজ জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'ত মই সেইটোৱে আপোনালোকক জনাব বিচাৰিছিলোঁ যে আমাৰ মানে এইবাৰৰ টাইটেল স্পন্সৰশ্বিপটো কোন। আৰু যিহেতুকে আগত আছিলে ভিভো আইপিএল, এইবাৰ হ'ব Dream11 IPL 2020। তো সেইটোৱে আপোনালোকক জনাব বিচাৰিছিলোঁ। আৰু যিকোনো আপডেট বা যিকোনো কিবা আহে আইপিএলৰ বিষয়ে মই নিশ্চয় ভিডিঅ' বনাই আপোনালোকৰ মাজত প্ৰস্তুত কৰিম। ভিডিঅ'টো ইমানে বন্ধুসকল, নেক্সট ভিডিঅ'ত লগ হ'ম, তেতিয়ালৈকে বাই, টেক কেয়াৰ, জয় আই অসম, বন্দে মাতৰম।